পুনৰ আজি আহি গ'লোঁ এটা নতুন মিনি ব্লকলৈ আৰু আজি গাড়ী এখন লোডিং কৰিব আছে তো তাতে গৈ আছোঁ আৰু আহি কিনে দেখিলোঁ গোটেইকেইটাই গছৰ ছায়াত কাপোৰ চাপোৰ খুলি কিনে বহি আছে। গাড়ীখন যেনিবা আধা লোড কৰা হৈছে কিন্তু ইমানেই গৰমত একেবাৰে অৱস্থা গ'ল তো গোটেইকেইটাই আকৌ গছৰ তলত গৈ কিনে অলপ আৰাম কৰিলোঁ। আৰাম চাৰাম কৰি কিনে বহি আছোঁ, খাম একেবাৰে নহয় কি ক'ম আৰু। তো আহিলোঁ বেলেগ এটা ছাইডত তো তাতে মানে গাড়ীবোৰ য'ত কাটিং হৈ আছে তো তাতে আহিলোঁ, তাত মাল অকণমান উঠাব আছে। পিয়াজ নাই যাতা है এই ঠাণ্ডা পানী খাব লাগে ঠাণ্ডা নহয় এই পানী হল 15 দিন রাখা ড্রামত পানী এই কুয়ার পানীটো খালে মানে ভাল লাগে পাবি কর কুয়ার পানীটো আছে আমার ঠান্ডা একদম পানীটো বেয়া না 33 कर दो नहीं तो वेट नहीं पड़ेगा ना। ইয়াত আহি কিনে বুঢ়াৰ অকণমান লেচকাৰ শুনিলোঁ আৰু আজিলৈ ব্লগটো ইমানতে সামৰি মাৰিলোঁ। তো লগ পাম নেক্সট এটা ব্লগলৈ। তো আজিলৈ বাই বাই গাইজ, লাভ।